নমস্কাৰ সকলোকে। আজি পুনৰ অন্য এটা ভিডিঅ' লৈ আনিছোঁ আৰু এয়া দেখিছে নহয়, পেকিং কৰি থৈছোঁ। কেইটামান অৰ্ডাৰ আছিলে, কাপোৰৰ চাদৰ অৰ্ডাৰ আছিলে, কেঁচা সূতাৰ। যিহেতু চাদৰ মই আগতে ভিডিঅ' দিছিলোঁ, সেয়া পটাপট চেল হৈ গ'ল আৰু কেইখনমান আছিলে, অৰ্ডাৰ হৈ আছিলে। এয়া এতিয়া দিবলৈ উলিয়াইছোঁ পেকিং কৰি। আৰু লগতে ভাবিলোঁ গামোচাৰ ভিডিঅ' এটা বনাওঁ সৰুকৈ, যিহেতু গামোচা ষ্টক আছে ভালেমান। এইখন সৰু ওৱান চাইড ফুলৰ গামোচা হয়, দেখিছেনে? এনেকুৱা গামোচা কাৰোবাক লাগিলে ল'ব পাৰিব। এইবিলাক পিয়'ৰ কটন হয়, পকোৱা সূতাৰ আৰু আমাৰ ঘৰুৱা শালত বোৱা। এইবিলাক কোনো মেচিন মেড বা মিক্স সূতা নাই, অকল পকোৱা সূতাৰ হয়। মাজত বুটা আৰু চেইন থকা, দুইটা ছাইডত ফুল থকাও পাব, এটা ছাইডত ফুল থকাও পাব। তাৰমানে যেনেকুৱা ধৰণৰ লাগে সকলো ধৰণৰ পাব। এখন ডাঙৰ ফুলৰ দুইটা ছাইডত ফুল থকা আৰু পাট সূতা বোৱা হয়। কাৰোবাক যদি এনেকুৱা গামোচা লাগে, স্ক্ৰীনশ্বট লৈ থ'ব আৰু মোৰ হোৱাটছআপ নাম্বাৰটো দিয়া আছে, তাতে মেছেজ কৰিব পাৰিব আৰু বুকিঙো কৰিব পাৰিব তাতে। লগতে মোৰ ভিডিঅ' নতুনকৈ দেখাসকলক কওঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু নেক্সট যাতে মই কাপোৰৰ নতুন ভিডিঅ' দিলে দেখা পায়। আৰু ইমান গৰম পৰিছে এইকেইদিন, সেইকাৰণে ফেনখন লগাই ল'ব পাহৰি গৈছিলোঁ, লগাই লৈছোঁ। আৰু যিহেতু পোষ্ট অফিচলৈ যাবলৈ ওলাই আছোঁ, সেইকাৰণে লৰালৰিকৈ ভিডিঅ' এটা বনাই লওঁ বোলো আৰু গামোচাখিনি দেখুৱাই লৈছোঁ। এনেকৈ দেখুৱাই থাকিলেহে আপোনালোকে দেখা পাব আৰু ল'ব পাৰিব। যদি মই এটা ভিডিঅ' বনাই বহি থাকোঁ, কোনোবাই ল'ব তেতিয়া জানো ল'ব? আপোনালোকেতো নাজানিব বা বহুতে দেখাও নাপাব। সেইকাৰণে ঘনে ঘনে ভিডিঅ' বনাই দি থাকোঁ আৰু নতুন নতুন যিসকলে দেখা পায় বা যিসকলক প্ৰয়োজন হয় ল'ব পাৰিব। এখন দুইটা আগত ফুল আছে, পকোৱা সূতা বোৱা হয়। কাপোৰবোৰ ভিডিঅ' বনাই থকাও এটা কাম নহয়নে? ভিডিঅ' বনাব লাগে, আকৌ জাপি জুপি থ'ব লাগে ভালদৰে। যিহেতু বগা সূতা হয়, লেতেৰা হৈ যায় বহুত ঘনে ঘনে ভিডিঅ' বনাই থাকিলে। সেইকাৰণে ঘনে ঘনে বনাই থাকিবলৈ দিগদাৰো হয়। আৰু এইখন ডাঙৰ ফুলৰ দৰা বৰণীয়া হয়, পাট সূতা বোৱা। কাৰোবাৰ পচন্দ হ'লে ল'ব পাৰিব। এতিয়া যিহেতু বিয়াৰ ছিজন নাই, তথাপিতো বৈ থৈছোঁ। লগতে কওঁ, দৰাৰ চেলেঙো পাব গামোচাৰ লগতে। এয়া গোটেইখিনি গুঠি থোৱা আছে ধুনীয়াকৈ ফুলৰ টোপাল।